खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। हद' अखम साংবাদিक मन्चनि चिरां जिल्ला समितिखौ दिनै दानाय जायो। चिरां जिल्लानि धालिगाव बरतलायाव थानाय आरएमसिनि मावख'आव मिरु हद' अखम साংবাদিक मन्चनि मिरु आफादगिरि सेलिम शेख गाहाय नेहाथारि कर्ण सिंहनि नुजाथिनायाव नबिउल इस्लामखौ आफादगिरि आरो जाहिदुल इस्लामखौ गाहाय नेहाथारि महरै बिबान होनानै चिरां जिल्ला हद' अखम साংবাদিক मन्चनि कमिटिखौ दानाय जायो। আজি হদ' অসম সাংবাদিক মঞ্চৰ চিৰাং জিলা সমিতিখন গঠন কৰা হ'ল। আজি চিৰাং জিলাৰ যি ঢালিগাঁও স্থিত বৰতলোৱা RMC কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সাধাৰণ সভাত আজি চিৰাং জিলা কমিটিখন গঠন কৰা হয় আৰু চিৰাং জিলা কমিটিৰ সকলোৰে যিসকল সাংবাদিক আছে সেই সাংবাদিকসকলৰ সিদ্ধান্তৰ মৰ্মে তেওঁলোকে নবিউল ইছলামক প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচন কৰে আৰু ভাইচ প্ৰেছিডেণ্ট হিচাপে হুছেইন আলী, আকৰাম হুছেইন আৰু ৱৰ্কিং প্ৰেছিডেণ্ট হিচাপে হাবিজুল ৰহমান আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে জাহিদুল ইছলাম, AGS হিচাপে চাহিদুল ইছলাম, কেচিয়াৰ হিচাপে মনিৰ আলী আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে দেৱজিৎ সাহা, কালচাৰেল ছেক্ৰেটাৰী হিচাপে ৰাহুল নন্দী আৰু পাব্লিচিটি ছেক্ৰেটাৰী হিচাপে চুকুৰ আলী আৰু আৰিফ আলীক তেওঁলোকে নিৰ্বাচন কৰে সদনৰ সিদ্ধান্তৰ মৰ্মে। আৰু এই নতুন কমিটিখনক আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেওঁলোকে যাতে সুন্দৰভাৱে এই সংগঠনটোক চলাই লৈ যায় আৰু এই সংগঠনটোক এক বলিষ্ঠ হিচাপে তেওঁলোকে থিয় কৰাই লৈ যাব পাৰে। আৰু এটা কথা কি, এই চিৰাং জিলাৰ বিভিন্ন সাংবাদিকসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত লগতে অকল চিৰাং জিলা বুলি নহয়, অসমৰ বিভিন্ন অঞ্চলৰ সাংবাদিকসকলৰ যিসকল সমস্যা আছে, যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আমাৰ হদ' অসম সাংবাদিক মঞ্চই সকলো সময়ত মাত মাতি যাব। আৰু এই হদ' অসম সাংবাদিক মঞ্চৰ সাংবাদিক বা আমাৰ যিকোনো সংবাদ কৰ্মীক যদি কোনোবা দুষ্ট চক্ৰই যেতিয়াই আক্ৰমণ কৰে, সেই সময়তে আমি সকলো সময়তে তেওঁলোকৰ কাষত থিয় দি থাকিম আৰু যিটো সময়ত যিটো প্ৰয়োজন হ'ব পাৰিলে আমি ৰাজপথত বহি হ'লেও তেওঁলোকৰ ন্যায়ৰ বাবে যুঁজি যাম। এইখিনি ক'লোঁ, ধন্যবাদ। হয়, আজি হদ' অসম সাংবাদিক মঞ্চৰ চিৰাং জিলা সমিতি গঠন সন্দৰ্ভত চিৰাং জিলাৰ বৰতলোৱা অঞ্চলত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত হদ' অসম সাংবাদিক মঞ্চৰ চিৰাং জিলাৰ সকলো সাংবাদিকৰ উপস্থিতিত সকলোৰে সিদ্ধান্তৰ পিছত এখন চিৰাং জিলা সমিতি গঠন কৰা হয় আৰু চিৰাং জিলা সমিতিৰ সকলো নৱনিৰ্বাচিত বিষয়ববীয়া সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতিকে ধৰি সকলোকে হদ' অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনবোৰত চিৰাং জিলাৰ সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰি যাব। লগতে স্থানীয় যি সমস্যা, সমাজৰ যি সমস্যা, এই সমস্যাৰ ওপৰত তেওঁলোকে আগভাগ ল'ব বুলি আশা ৰাখিছোঁ। আৰু অধশেষক সকলো চিৰাং জিলাৰ সাংবাদিক বন্ধুসকলক হদ' অসম সাংবাদিক মঞ্চৰ নতুন সমিতিখনক সহযোগ কৰিবলৈও অনুৰোধ জনাইছোঁ। এই সমিতিখনৰ আজি সাধাৰণ সভা আছিল আৰু সাধাৰণ সভাত সভাপতি হিচাপে নবিউল ইছলাম মোক আৰু সাধাৰণ সম্পাদক হিচাপে জাহিদুল ইছলাম আৰু কাৰ্যকাৰী সভাপতি হিচাপে হাবিজুল ৰহমানক দায়িত্ব দিয়া হয়। আৰু
পৰৱৰ্তী সময়ত সমূহ চিৰাং জিলাবাসী তথা ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু অনাগত দিনত যি ৰাইজৰ যি সমস্যা তাৰ আৰু সাংবাদিকৰ যি সমস্যা সেই সমস্যাসমূহ যাতে সংবাদ মাধ্যমৰ জৰিয়তে তথা বিভিন্ন ধৰণে আমি ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ বা চৰকাৰৰ ওচৰত কৰ্ণপাত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম আৰু যিসকল ব্যক্তি বা যিসকল আমাৰ সাংবাদিক বন্ধুৱে এই নতুন সমিতিখনত অন্তৰ্ভুক্ত হ'ল তেখেতসকলেও যাতে সুন্দৰভাৱে নিয়াৰিকৈ কাম কৰে তেখেতসকলক আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ যাতে ভালকৈ কাম কৰি আগবাঢ়ি যাব পাৰে।